নমস্কাৰ, মই প্ৰিন্সি বৰা আপোনালোকৰ মাজলৈ আজি এটা আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। আজি এই ৰেচিপিটো হৈছে শুকান মাছ আৰু ধনিয়া পাতৰ এটা চাটনি হয়। কেনেকৈনো এই চাটনিটো মই প্ৰস্তুত কৰিলোঁ মোৰ লগত থাকিলে নিশ্চয় গম পাব। আৰু লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা লাইক আৰু এটা শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইবে মোক বহুত অনুপ্ৰাণিত কৰিব আৰু নতুন ভিডিঅ' বনাবলৈ। এইখিনি হৈছে বঙালী ধনিয়া। আমি এইখিনি এতিয়া ইয়াক ভালদৰে ধুই ল'ব লাগিব। তাৰপিছত আমি এটা পাত্ৰত অলপ গৰম পানীত শুকান মাছ 6-7টামান লৈ তাক তিয়াই ৰাখিব লাগিব, যাতে তাৰ যিটো কিবা বীজাণু যদি আছে, গাত যদি কিবা লেতেৰা লাগি থাকে সেইখিনি যাতে আঁতৰি যায়। এতিয়া আমি ধনিয়াৰ পাতখিনি ধুনীয়াকৈ সৰু সৰুকৈ কুটি ল'ম। তাৰপিছত গোটা কেঁচা জলকীয়া 6-7টামান ল'ম। তাৰপিছত এইখিনি আদা নহৰু অলপ আমি থেতেলিয়াই লৈছোঁ। তাৰপিছত আমি এই গোটেইখিনি ভালদৰে মিক্সিত মাৰি ল'ম। কুটি থোৱা ধনিয়া আৰু আদা নহৰু গোটেইখিনি ইয়াত দিম। তাৰপিছত আমি তেলত ভাজি থোৱা শুকান মাছকেইটা ইয়াৰ ওপৰতেই দি দিম আৰু অকণমান নিমখ এড কৰি দিম। এয়া চাওক, ৰেডি হৈ গ'ল আজিৰ ৰেচিপিটো। আপোনালোকে এবাৰ ঘৰত বনাবলৈ চাব আৰু কেনেকুৱানো পালে খাই মোক কমেণ্টত এবাৰ নিশ্চয় জনাব। ইয়াক আমি এটা বেলেগ এটা পাত্ৰত আনিলোঁ। এতিয়া আমি ইয়াক ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা লাইক আৰু এটা শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইবে মোক অনুপ্ৰাণিত কৰিব আৰু নতুন নতুন ভিডিঅ' বনাবলৈ। থেংক ইউ।